হেল্ল' এভৰিৱান, নমস্কাৰ। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ স্বাগতম। এইখিনি চাহ বনোৱা দেখিছে, মই মিস্ত্ৰীলৈ বুলি বনাই থৈছোঁ। মিস্ত্ৰীক চাহ দিয়াৰ পাছত আপোনালোকক বলক দেখুৱাম মই কি কি কৰিছোঁ। এইখিনি চাওকচোন, এইখিনি পাতখিনি গোটেই খালেই। তাৰপিছত এই দুজোপা চাওকচোন, একেবাৰে নায়েই। আগখিনি ছাগলী মুখ লগা যে, সেইকাৰণে আগখিনি কাটি কাটি দিছোঁ। নহ'লে গছজোপা ডাঙৰ নহয় বুলি কয় ছাগলী খোৱা বস্তু। তাৰপাছত এয়া চাওকচোন, এইখিনি বাগৰি পৰি আছে, তাত বাগৰি পৰি আছে। এইখিনি চাওকচোন, থাকক আৰু দুদিনমান বাগৰি পৰি থাকক আৰু নথওঁ। এতিয়া মই বাৰীলৈ আহিলোঁ। ল'ৰা স্কুললৈ পৰীক্ষা দিবলৈ গৈছে, সোনকালে আহি পাব আজি, 12:30 আহি পায়। সেইকাৰণে বাৰীলৈ আহিছোঁ। এফালে ভাত তুলি থৈছোঁ মই। মচন্দৰী ছিঙিম বুলি আহিলোঁ, চাটনি অকণমান বনাই খাম বুলি ভাবিছোঁ। আৰু এফালে একেবাৰে শিপাৰ চিপাই উঘালি লৈছোঁ, আৰু সৰু সৰু গছবিলাক। তাৰপাছত কেইজোপামান আৰু বেছিকৈ উঘালি লৈছোঁ। টাবতো ৰুই দিম বুলি ভাবিছোঁ, কাৰণ কাম চলি আছে। ভৰি গছকত গছবিলাক মৰিও থাকিব পাৰে। বেলেগ ফালে ৰুই থৈছোঁ, কিন্তু এইডোখৰ ৰ'দ পৰি থকা জেগা যে, ইমান ভাল লাগে খাই। ৰ'দ পৰি থকা জেগাত বস্তুখিনি খাই। আৰু বহুত গৰম আজি দেই, বহুত গৰম, বহুত ৰ'দ দিছে আজি। মোৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পায়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব আৰু লাইক কমেণ্ট কৰি যাব। মাটিখিনি টানো হৈ আছে অকণমান, আৰু মই কটাৰীখনো লৈ অহা নাই। এনেকৈ উঘালি আছোঁ। এতিয়া মই এয়া উঘালি হৈছে, আৰু নুঘালোঁ দেই, ইমানখিনি উঘালোঁ। ইফালে ভাত পাতি থৈছোঁ, তাৰপাছত ইফালে ভাবিলোঁ মান ধনিয়া কেইটামান ল'ম, এই কেইজোপা চব। তাৰপাছত এয়া মান ধনিয়া কেইডালমান লৈ লওঁ। বৰষুণ দিলে বহুত গজে এইখিনি। ঠাণ্ডা দিনতো হয়, বহুত হৈছে, মানে গোটেই বাৰীখনতে হৈছে। নহয়, যিবিলাক জেগাত হৈছে সেইবিলাকত চিৰি খাবই নোৱাৰি, মানে পানী যায়, আৰু পানী বহুত আছে আৰু। তাৰপিছতে এইখিনিতে এজোপা আছে, এইখিনিতে মোৰ এজোপা আছে, এইখিনিৰ পৰা লৈ লওঁ। মোবাইলটো ধৰি লৈছোঁ, এহাতে ছিঙিছোঁ, সেইকাৰণে দেৰিও হৈছে ছিঙিবলৈ। এজোপা ডাঙৰ, এইখিনি গুটি লাগি আছে চব। এইখিনি সৰিলে, গুটি সৰিলে আৰু বহুত হ'ব। অহা বছৰলৈ আৰু হ'ব গুটিখিনি সৰি। কিন্তু বাৰীখন যেতিয়া জাবৰখিনি যেতিয়া কাটিব লাহে, বা হাবিখিনি কাটিব লাহে, বা চুচি দিওঁ শাক চাক ৰুবলৈ, তেতিয়া আকৌ শিপাখিনি যেতিয়া গুচি যায়, আকৌ বেলেগত হয় গছবিলাক। এতিয়া মই নৰসিংহ ছিঙিব লাগিছোঁ। নৰসিংহ, মান ধনিয়া এনেকৈ বনাম আৰু মচন্দৰী দি। দুপৰীয়া চাটনি অকণমান হ'লেহে ভাল লাগে ভাত খাই। আপোনালোকে ভাল পায়নে খাই বাৰু চাটনি অকণমান লগত? মই হ'লে বহুত ভাল পাওঁ। ইমান ধুনীয়া কোমলীয়া কোমলীয়া আছে এইখিনি জোপা চাওকচোন। এইখিনিত সেয়া মচন্দৰীজোপা বোকা হৈ আছে, বৰষুণ দি টিঙৰ পানী পৰি। তাৰপিছত এইখিনি বৰ ডাঙৰ ডাঙৰ হৈছে। এয়া টাবত আনি কেইজোপা ৰুই দিছোঁ। টাবত থাকিলে চিন্তা নাই, আৰু আকৌ উঠাই পেলাই মাটিত ৰুই দিলে মানে বহুত হ'ব আৰু। তাৰপিছত এয়া চাওকচোন, গাঁতখিনি সেয়া মিস্ত্ৰীক চাবলৈ আহিছোঁ অকণমান, আৰু কামৰ মাজে মাজে চাবও লাগে চবফালে। এইডোখৰ জেওৰা, এইডোখৰ গোটেই লাইনটোৱে মানে এইখিনিৰ পৰা বেছি সোমাইছে, আৰু ইহঁতৰ এইফালে জপনাখন বৰ ভাল নহয়। আমাৰ ছাইডৰ মানুহ ঘৰ এইজোপা বৰ ডাঙৰ গছ আছিলে, গছজোপা উঘালি পেলোৱা হৈছে। এইটো লাইনতে গৈছে, এইফালেদি সোমাইছে ছাগলী।
তাৰপাছতে এইখিনি ভেন্দি আমাৰ বাৰী আপোনালোকক দেখুৱাই আছোঁ। মই 2-3টামান ভিডিঅ' দিছোঁ বাৰী। ভেন্দিখিনি এতিয়া গোটেই ভাটৌ চৰাই আহি পৰি পৰি খাই থাকে। কিমান খাম আৰু, ভেন্দি খাই খাই আমনি লগা হৈছে। ওচৰৰ মানুহকো বহুত ছিঙি দিছোঁ, ছিঙিবলৈ ইমান দিগদাৰ হয় নহয়। ভেন্দি ইমান খজুৱাই, পাতখিনি লাগিলে মোক আৰু ভয় লগা হৈছে এতিয়া। আৰু গছজোপাও ডাঙৰ, এইখিনি মানে ছিঙিবই নোৱাৰিলোঁ আৰু। আজি বহুত গৰম, সেইটো কাৰণে ভাবিলোঁ মিস্ত্ৰীক এনাৰ্জি ড্ৰিংক দিওঁ। বহুত গৰম পৰিছে আৰু ইমান গৰমত কাম কৰিছে। তাৰপাছত মই 2টা বটল, 3জন আছে মিস্ত্ৰী, মই 2টা লৈ গৈছে, 2টাহে আছিলে। তাৰপাছত সেয়া ইভিনিং চাহো আহি গ'ল লগালগ, মানে কাম কৰি শেষ হৈছে আৰু এতিয়া 4টা বাজিলে। মোৰ ভিডিঅ'টো চাই কেনে পালে জনাব।